Hello friends, how are you? আজি আমি গৈ আছো এখন বিয়া খাবলৈ বিশেষ বিয়া বুলি ক'ব পাৰি আৰু তো বিশেষ বিয়াখন খাবলৈ গৈ আছো তো বিশেষ বিয়াখন হয় ভৰলু কি বুলি কয় কিবা জেগা আছিল মই পাহৰি থাকিলোঁ যে ইমান মনত ৰাখিব নোৱাৰি আৰু কিবা জেগা আছিল আৰু বিয়াখন তো তাতে মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ বিয়া হয় একচুৱেলি তাই হ'ল আদাৰ কাষ্ট হয় লাইক তো তাই ইনভাইট কৰিছে মাতিছে সো বিয়াখনলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ড কেনেকুৱা লাগিলে আপুনি ক'ব বিয়া ঘৰলৈ গৈ আছোঁ আৰু বিয়া খাবলৈ লগৰজনীক এতিয়া ফোন মাৰিম ক'ত বা আছে তাই আহি আছে আৰু মইতো স্কুটি চলাব একচুৱেলি নাজানো দেই একেবাৰে স্কুটি চলাব নাজানো মানে মোক শিকায়ো নিদিয়ে কথাটো হ'ল সেইটোৱে তো এতিয়া স্কুটি চলাবটো নাজানোতো তাইক মাতিছোঁ তো তাইৰ লগত মই মোৰ স্কুটিখন লৈ যাম আৰু ভৰলৈকে আৰু এটা কথা তাই মাজে মানে কি ৰখি স্কুটিখন ৰখি যায় মানে চেল্ফটো দবাওতে তাই ৰখিয়ে যায় মানে একেবাৰে বন্ধ হৈ যায় ৰাস্তাৰ মাজত দেই এনেকুৱা বিপদ হয় ন তাতে মই আজি চাদৰ মেখেলা পিন্ধিম নহয় শাৰী পিন্ধিম চ' শাৰী পিন্ধিম নাজানো আৰু কেনেকৈ নিব মোক তাই মোৰ ভয়ো লাগি আছে তথাপি বাৰু যিয়ে নহওক যাওঁ আৰু চৰিলেও বাদ দিয়া আৰু পৰিলোঁ আৰু ৰাস্তাৰ মাজতে যে বন্ধ হৈ যায় যদি সেই শাৰীটোতো হ'বই আৰু চিয়ৰ কথা চ' অ'কে ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কেনেকুৱা লাগিছে ক'বলৈ কমেণ্টত নাপাহৰিব এতিয়া লগৰজনী আহিলে আৰু লগৰজনী স্কুটি চলাইছে আৰু মই পিছত বহি গৈ আছোঁ এছা আন্ধাৰ হৈছে ওলাওতে আন্ধাৰাই হৈ গ'ল তাই মানে মোক ওলাওতে এই মেখেলা চাদৰ বা শাৰী পিন্ধি আৰু মানে ক'ৰবাত বিয়া দূৰলৈ যোৱা বুলি ক'লে আৰু আপোনালোকে জানে আৰু সেইখিনি চবৰে বাৰু গমে পায় সকলোৰে প্ৰব্লেম হয় বিশেষকৈ ছোৱালীবিলাকৰ কাৰণে বহুতে ক'বলৈ বিয়া আৰু হেৰি বুলি ক'লে আৰু জানিব যে নাই বুলি আপোনাৰ 2 ঘণ্টা মিনিমাম মেক্সিমামটো দূৰৰ কথা মিনিমাম 2 ঘণ্টা এটা লাগে আৰু যেনেকৈ নহওক তো মই সেনেকৈ 2 ঘণ্টা মোৰ 2.5 ঘণ্টাই লাগিলে তো 2.5 ঘণ্টাত মই ওলাই মেলি ৰেডি হয় তাই চিঞৰি মোক পাগল কৰি দিছে চ' তাইতো পেণ্ট চাৰ্ট পিন্ধিছে গতিকে একো প্ৰব্লেম নাই মোৰহে প্ৰব্লেম ইপিনে চম্ভালিবলৈ সিপিনে চম্ভালিব চ' এজনীতো আকৌ ফোন মাৰিয়ে আছে তাই তাতে পাবহি আৰু তাইৰ কাৰণে আৰু ৰখিব লাগিব আৰু চাওঁ ঠিক আছে গৈ আছোঁ আপুনি চাই থাকক এয়া পালোঁ বিয়া ঘৰত পালোঁ সোমালোঁ এতিয়া অলপ খাই লওঁ লগে নহয় জানো খাই লৈ পিনে বহিম আৰু একেবাৰে খাই বৈ লৈ আজৰি হওঁ হৈ পিনে বহি পিনে আৰু গুচি আহিম আৰু লাহেকৈ অলপ টাইম থাকে কাৰণ 10টা বাজিছে মায়ে ঘৰৰ পৰা ফোন মাৰি আছে তো গতিকে আৰু দেৰি নকৰাই ভাল এটা খাই লওঁ লগৰ ছোৱালী বিয়াত আহিছোঁ খাওঁ দুখন প্লেট মোৰ নহয় দেই একেবাৰে অ'কে মোৰ ব্লগৰ নামটো নিশ্চয় কৰা অ'কে কল লৈছোঁ জলকীয়া খোৱা নেকি দুখন কাঢ়ি ল'ব লাগিব চিৰিয়াছ এয়া দিওঁ না মই এখন দে আন থেংক ইউ হাত চাত নোধোৱা মই হ'লে হাতেদি খাম ঠিক আছে পুৰা একদম ভাল আছে দেই খানা বহুত ভাল হৈছে মই হাতেদি ইহঁতে চামুচেদি চাওঁ এয়া চামুচেদি আৰু মজা লাগিছে চিকেন পিচ আৰু চব ভাল লাগিছে এই খকুৱানীয়ে আৰু এবাৰ ভাত লগাইছে ভোক লাগিছে বহুত ভোক লাগিছে মজা হৈছে দে খা এই নাখায় ইমান ভাল দেই ভাল বহুত ভাল এইজনী মাৰিছে মই খাইছোঁ বাৰু অলপ শকত হ'বলৈ এইটো পালোঁ এইটো দিছিলে কৰোঁ হা
এতিয়া খাই ব'ল হ'ল এতিয়া যাবলৈ আমি ওলাইছোঁ গতিকে কাৰণ যিহেতু 10টা বাজি গৈছে আৰু ঘৰৰ পৰা ফোন আহি আছে কাৰণ এতিয়া পৰিস্থিতি বহুত বেয়া হৈ আছে কাৰণ ক'ভিডৰ কাৰণে ইমান হেৰি দিয়া নাই তথাপিও ৰাতি কি কাৰফিউ দি আছে বুলি শুনিছোঁ চ' এতিয়া গৈ আছোঁ কাৰণ জল্দি যোৱাই ভাল নহ'লে আকৌ কিবা যদি ৰাস্তাত বিপদ হয় ন আজিকালি ক'ব নোৱাৰি ন ইমান দীঘল ৰাস্তা ক'ত ভৰলুৰ পৰা ক'ত আপোনাৰ আকৌ ডিপিআইলৈকে যাব লাগিব ডিপিআই কাহিলীৰ পৰা যাব লাগিব কাৰণ ইমান দীঘল ৰাস্তাটো ধেমালি নহয় তো আমি অকল দুজনীয়ে ছোৱালী তো তাইও বহুত ঠাণ্ডাও আছে বহুত চ' আমি যাই থকাই ভাল আৰু কাৰণ দেৰি হ'ব বাই বাই থাকিবি হা আৰু মই থাকিলোঁ ইনে ল'ৰা আহিছে বোলে ল'ৰা চাই যাম জিলাপিবোৰ খাই যাওঁ নেকি নাখাবা কফি খাবি মই নাখাওঁ কফিও নাখা আহিল কফি খাইছা মোকো অ'কে গৰম আছে ফুৰিব লাহে লাহে দাদাৰ হাত পৰিল পৰিছে নাই গৈ পিনে যাওঁ আৰু মম্মী এনেকৈ ষ্টপ ওলাইছোঁ বুলি কওঁ যাবতো ওলাইছিলোঁ যাব ওলোৱা সময়তো আকৌ আমি দৰা আহিলে এতিয়া দৰাটোকে চাই যাওঁ নেকি ভাবিলোঁ কাৰণ নহ'লে বেয়া কথা হ'ব নহয় যিহেতু দৰা আহি দুৱাৰ পদূলি পাইছেহি চ' আমি দৰাক এবাৰ মুখখন চাই পিনে যাওঁ আৰু ভাবিছোঁ গতিকে কেনেকুৱা পাই তেখেতসকলে বা কেনেকৈ আদৰে আমাৰ অসমীয়াসকলৰ নিচিনা হয়নে নহয় আৰু মানে হিন্দু ধৰ্মৰ নিচিনা হয়নে নহয় আদৰে একেই ছেইম হ'ব কাৰণ আমি অসমতে থাকোঁ যিহেতু একে ছেমেই হ'ব কাৰণ গোটেইখিনি যিহেতু আমাৰ ধুনীয়াকৈ দেখিছোঁ মানে মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা চ' আম ছ' মাছ অফ ছাৰপ্ৰাইজ এণ্ড য়েছ বিউটিফুল বহুত ধুনীয়া হয় চ' ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে কিন্তু জনাব নাপাহৰিব বাকীখিনি আপোনালোকক সকলোকে দেখাইছোঁৱে চ' চাই থাকক এণ্ড কমেণ্ট লাইক শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়া আমি দুজনী গৈ আছোঁ গাড়ীৰে বিয়া ঘৰৰ পৰা ওলালোঁ আৰু গৈ আছোঁ ৰাস্তা দেখিছেনে এইবোৰ চব বন্ধ নিজান পৰিছে আৰু এটা কথা জানেনে আপোনালোকে মই মন কৰিছোঁ মানে ৰাতি যেতিয়া নিজান পৰে সকলোবোৰ শুই পৰে বা আপোনাৰ ৰাস্তা খালী থাকে তেতিয়া মানে কিছুমান ভাল লাগে গৈ পিনে আৰু কিছুমান গানো মনত আহে যেনেকৈ মই এতিয়া গানটো গাই আছোঁ আৰু তো তেনেকুৱা লাগে মানে बहुते बेलेग लगे यार मैंने लगे से बहुत क्या हुआ ये रास्ता क्यों ऐसे हो बिखरा हुआ था क्यों है रास्ते में ভয়ো লাগে হয় ভয় নলগা নহয় বাট ভয়ো লাগে কিন্তু বহুত ভালো লাগে মানে ৰাতি এনেকৈ ৰাস্তা দি গাড়ী মানে এজনে চলাই আছে পিছত মই বহি আছোঁ আৰু গৈ আছোঁ সেই পৰিস্থিতি বহুতেই ভাল লাগে সকলোৱে বাৰু পাইছে সেইটো ময়ো জানো সকলোৱে এই সেইটো পায়ে বাৰু ৰাতি গাড়ী আহি যেতিয়া মানে নিজান পৰে আৰু ভয়ো লাগে আৰু ভালো লাগে আৰু বাৰু গৈ আছোঁ আমি এতিয়া ৰাস্তাবোৰ খালী এই চাওক চাৰিওপিনে ৰাস্তা খালী গৈ আছোঁ আৰু এতিয়া এতিয়া তাইতো এতিয়া উঠিব নোৱাৰিব কাৰণ গাড়ীখন হৈছে অলপ মোৰ প্ৰব্লেম চ' মই এতিয়া ৰখিছোঁ আৰু দাদা ভাইটি দুয়োজনে আহি আছে মাতিছোঁ আমাৰ এইখিনি একো প্ৰব্লেম নাই এইখিনি ওচৰে হয় এয়াই আমাৰ এইখিনি ছেকেণ্ড গেট কল ফাৰ্ষ্ট গেট তাতে আছে ছেকেণ্ড গেট কল ত' এতিয়া এইটো ৰাস্তা
এতিয়া আমি ঘৰলৈ গৈ আছোঁ চ' পালোঁ আৰু ভয়ো লাগিছে বাট ইয়াতে আমাৰ একো ভয় নাই কাৰণ ইয়াতে চেক গেটো আছে আমাৰ ইপিনে চেক গেট আছে ছেকেণ্ড চেক গেট কি ভিডিঅ'ত গমেই নাপাওঁ অ'কে চ' আপোনালোকে চাই থাকক ভিডিঅ'টো বাছ ঘৰ পালেহে কি কৰিম ঘৰ পালোঁৱে আৰু ন চ' আজি বিয়াগল খাই ভালো লাগিল থাকিও ভাল লাগিল তাইও লগ পালোঁ বহুত হাঁহিলোঁ ফূৰ্তি কৰিলোঁ বহুতেই ভাল লাগিল চ' ফটোও তুলিলোঁ ৰিলছো বনালোঁ চব কৰিলোঁ আৰু মানে ৰিলছো এটা না দেই বিয়া ঘৰত মেইন বস্তুটো আজিকালি ৰিলছ পায় ৰিলছ নোহোৱাকৈ হ'বই নোৱাৰে গতিকে ৰিলছ বনালোঁ বনাই মেলি আৰু তাৰপিছত আহি গ'লোঁ আৰু আপোনালোকে চাই কেনে পালে ভিডিঅ'টো জনাব নাপাহৰিব আৰু কমেণ্ট দিব নাপাহৰিব লাইক কৰিব প্লিজ লাইক কৰিব আৰু মোক আগুৱাই লৈ যাব আশা ৰাখিলোঁ ধন্যবাদ